জোৰোণ তলত সেয়া উৰুলিৰ শব্দ কোনে দিছে নাজানো আৰু ৰাতিপুৱা শুই উঠি মেলি এয়া ৰেডি হৈছোঁ আৰু চাওঁ এইফালে এগৰাকী ওলাইছে জোৰোণলৈ চাওঁ মা চাওঁ এই তালৈ ব'লা দেখাইছোঁ ৰ'ব এগৰাকী এই পিছত এইটো চিনেমেটিক শ্বট এইটো চিনেমেটিক শ্বট যোৱা আৰু এইফালে দৰাৰ গাড়ীসমূহ সজোৱা হৈছে যিহেতু জোৰোণত যাব কিছু সময়ৰ পাছতে আৰু চিম্পলকৈ একদম আমদালি গাঁঠি লগাই দিয়া হৈছে আৰু এইখন হৈছে দৰাৰ গাড়ীখন য'ত দৰাৰ মাক আৰু দৰাৰ ঘৰৰ মানুহ যাব একদম চিম্পল ৰখা হৈছে গামোচা এখন অসমীয়াৰ যিহেতু স্বাভিমান গামোচা এখন ৰখা হৈছে আৰু এইফালে আমাৰ দৰাৰ ঘৰৰ মানুহ জোৰোণলৈ যাবলৈ ৰেডি হৈছে যিহেতু দৰাৰ ঘৰৰ পৰা লেডিজখিনিয়ে বেছিকৈ যাব আমাৰ মাহঁত বা জেঠাই মামীহঁত এয়া ৰেডি হৈছে কইনা ঘৰলৈ যাবলৈ আৰু এইফালে চলিছে ফটোশ্বুট এয়া কইনা ঘৰলৈ যোৱাৰ আগত ফটোশ্বুট চলিছে এয়া গাড়ীবোৰ ৰেডি হৈছে বস্তু বাহানি জোৰোণত নিয়া বস্তুসমূহ কইনালৈ বুলি নিয়া বস্তুসমূহ লাহেকৈ ভৰাইছে আৰু গাড়ীত বহিবৰ কাৰণে আমাৰ ৰাইজ ৰেডি একদম সাজি কাচি দেখিছেনে ইমান ধুনীয়াকৈ চব সাজি কাচি ৰেডি হৈছে তাতে উঠিবগে বস্তু ভৰাইছে হ'ব ঠেলা অসমীয়া সংস্কৃতিটো সেইকাৰণে বিশেষ নহয়নে আৰু এইখন হৈছে অসমীয়া বিয়া এইটো এটা নিয়ম জোৰোণৰ আগমুহূৰ্তত জোৰোণলৈ যোৱা গাড়ীখন এনেদৰে ঠেলি পেলাই আগবঢ়াই দিয়া হয় এইটো এটা নিয়ম বুলি ধৰিব পাৰে অসমীয়া সংস্কৃতিটো আচলতে ইমানেই চহকী যে ইয়াত নিয়মৰ শেষ নাই আৰু ইয়াত দৰাৰ গাড়ী গ'ল আৰু এইফালে আমাৰ ছাৰলৈ চাওক আকৌ জোৰোণৰ গাড়ী গৈছে কি নগৈছে তেওঁ আমাৰ কইনাক চাবলৈ ৰেডি এয়া ভিডিঅ' কল আৰু আমাৰ কইনাজনীক পিছে ধুনীয়াই লাগিছিলে মনে মনে ভিডিঅ' এটা কৰি থলোঁ তাহাঁতৰ মমেণ্টটো থাকি যাব বুলি ধুনীয়া একদম কইনা লাগিছে কোল্ড ড্ৰিংকছ লৈ কোল্ড ড্ৰিংকছ লৈ মানে আৰে সিহঁতি খাবতো কোল্ড ড্ৰিংকছ খাবি নে এইবোৰ আমি ৰাতি খাম মই হেৰিয়ক কি কয় পাৰুল সিহঁতক খাবলৈ আহোঁতে ঠাণ্ডা গৰম লাগিবতো 500 টকা এটা দি পঠিয়াইছোঁ দৰাটো ফ'কাছত থাকিব লাগিব না আমাৰ ডিছকাশ্যনটো চলি আছে কিমান ভাল মই ট্ৰেন্সফাৰ কৰিছোঁ পইচাটো ডিছকাশ্যনটো কিহৰ হৈছে এতিয়া মানে খানা ওপৰত লাঞ্চটো কি কৰিম তাৰপিছত অলপ আমি লাঞ্চৰ পিছত কি কৰিম দৰাক অলপ আমি ভৰাই আছোঁ গোটেইকেইটা বহি কাইলৈ বাৰটো তাক নাপাওঁ অধিকাৰ সাব্যস্ত কৰিছোঁ এতিয়া আমি নাই কৰিব লাগিবই আমাৰ অধিকাৰ আমাৰ দাবী মানিবই লাগিব বিয়া পাতিছে যেতিয়া কৰিব লাগিব বিয়া পাতিছে বিয়া পাতিছে চা ল'ৰাটো চা এইটো মৰম লগা ল'ৰাটো চা এইবাৰ মৰম লগা ল'ৰাটো জোৰোণত মানুহবোৰ গ'ল আমি এতিয়া দৰা ঘৰৰ ৰখীয়া দৰা কি কইনাৰ লগত কথা পাতি আছে নেকি সি জোৰোণ পিন্ধিব নিদিব দেখোন হা ডেকা ল'ৰা তাকেতো কি কৰিবি আৰু নাই একো নাই তুমি কেনেকৈ আমি এইবোৰ এনচাৰ নিদিওঁ তোৰ এই হেৰিকেইটা এইটো কৰাকেইটা কি কয় ভিডিঅ' কৰাকেইটা নুসুধিব নেকি কেনেকৈ চিনাকি হৈছিলে কওক লগৰ আকৌ কি কৰিছা কি তুমি হে লগৰৰ সৌন্দৰ্য চৰ্চা হে একে চেম বেটছ হে অঁ 16 পাছ আউট হে ডিগ্ৰী কেমিষ্ট্ৰি হয় তাই শিৱসাগৰ গাৰ্লছৰ আছিলে তাৰপিছতে বায়েও চিনি পায় ইউনিভাৰ্চিটিত মানে পঢ়ি কি কয় তাই বাটো যেতিয়া প্ৰিফেক্ট আছিলে নহয় হোষ্টেলৰ তাত শিলচৰত এই যেতিয়া তাত মাষ্টাৰ ডিগ্ৰী কৰিব গৈছে তাই ওচৰৰ হোষ্টেলটোতে আছিলে আচ্ছা তাৰপিছতে তোৰ আৰু মোৰ লগৰ চিনাকি এই ৰাতুল যে তাৰ জুনিয়ৰ আছিলে ৰাতুল যে এই যোৱাবাৰ বিয়াত আহিছিলে বাৰ বিয়াত আহিছিলে পেটটো
শুই যে আছিলে কোলাকে যে মাজে মাজে লগৰ ল'ৰাটো এই সেইটো নহয় শুই থকাটো শুই যে আছিল শুই বগাকে থকা ল'ৰাটো যে ল'ৰাটো, সি তাৰ জুনিয়ৰ আছিলে নাম কোন দিলে সেয়া। তেনেকে চিনাকি ন মানে আছাম ইউনিভাৰ্চিটি আছিলে প্ৰপ'জ কোনে কৰিছিলে প্ৰথমতে ছোৱালী মাৰিম ক প্ৰপ'জ কোনে ছোৱালী কৰিছিলে প্ৰপ'জ দিয়ে নি ল'ৰাই কৰিছিলে মই কৰিছিলোঁ বুলি ক কেলে কেলে নিদিয়ে কিয় নিদিয়ে দিব পাৰিব মই প্ৰথম তই মই লগা দেই। ছোৱালীয়ে ন, তোক নাই কৰা সেইটো বেলেগ মোক কৰা নাই দেই এপ্ৰ'চ তই কৰিছ মানে মেছেজতে দিলা নে লগ কৰি দিলা লগ কৰিছিলোঁ আকৌ প্ৰথমতে কিয় পাৰ্টিশ্যন কাৰ লগত পাতি আছ তই হে মালে মাৰিছোঁ হেল্ল' ক'ত পালাগে আমি এতিয়া বহি আছোঁ লেকচাৰ মাৰি মাৰি এইফালে ৰভাৰ তলতে ৰভাখন মই দেখাম চিনেমেটিক শ্বট এটা লৈ পেলাই দেখাম কোৱাটো ৰভাৰ তলতে বহি আছোঁ গোটেইগাল ইঞ্জিনিয়াৰ বিৰিয়ানী দিম যদি সেইখন বন্ধ থাকে হোটেলৰ পৰা আনিবগৈ সিহঁত আৰু বহু দেৰিৰ পাছত মানে পিছবেলা এইফালে কইনাৰ ঘৰৰ পৰা আমাৰ মানুহখিনি আহি পালেহি জোৰোণ দি জোৰোণ পিন্ধাই আৰু মাজতে বহুত কিবা কিবি হৈ গ'ল বাৰু আমি খালোঁ কিবা কিবি সেইবোৰ তুলিবই পাহৰি থাকিলোঁ এতিয়াহে মনত পৰিছে আৰু এইখিনি হৈ গ'ল কইনাই দৰালৈ দিয়া কেইপদমান বস্তু মিঠাই প্লেটখন বৰ ধুনীয়াকৈ সজাইছে আক্ৰমণ চলিব এতিয়া মিঠাই আৰু বাকীকেইটা মিঠাই প্লেটখনলৈ চাই চাই ৰৈ আছে কোনটো খাবি মোকো লাগে সেইটো আছে নতা থেংকছ ফুল দৰা দৰা ইয়াত কেনেকুৱা গ্ল' এটা আহিছে দেখোন হা চ' ৰাইজ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ইয়াৰ পাছতে আছে পানী তোলা পৰ্ব তো সেইটো চাবলৈ হ'লে আপোনালোকে অপেক্ষা কৰিব লাগিব এই ভিডিঅ'টোৰে ছেকেণ্ড পাৰ্টটোলৈ অৰ্থাৎ জোৰোণৰ দিনটোৰ ছেকেণ্ড পাৰ্টটোলৈ গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ছাবস্ক্ৰাইব কৰিছে তেতিয়াহ'লে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ যাব যাতে সকলো ন'টিফিকেশ্যন আপোনালোকে পাই থাকে আৰু মোৰ ভিডিঅ'বোৰৰ লগত আপোনালোকে মোৰ লগত কানেক্ট হৈ থাকে গতিকে আজিলৈ আহিছোঁ বাই বাই